নমস্কাৰ মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনালোঁ। আজি ঘৰৰ এজনক লৈ আহিছিলোঁ মেডিকেলখনলৈ বেমাৰ দেখাবলৈ হেনো। আহি অকণমান ৰৈছিলোঁহি ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত। হঠাৎ চকু পৰিল পোৱালিটোলৈ। মোলৈ চাই মাকক টানি আছিলে বা বুলি। লাহে লাহে একেবাৰে মোৰ লগ নেৰা হ'ল। তাইক দেউতাকক টাটা দিছে মোৰ লগত বোলে মোৰ ঘৰলৈ যাব। সৰু ল'ৰা ছোৱালীবোৰ ইমান মৰম লগা। হঠাৎ দেখি মোৰ পাছ নেৰা হ'ল। এবাৰ মাকৰ বেগটো আনি মোৰ হাতত দিলে আৰু বিশ্বাস কৰক অকণমান আগত মেডিকেলখনতে যেতিয়া মই বহি মোবাইলটো চাইছিলোঁ সৰু বাবু এজনেও আহি মোবাইল এটা মোৰ হাতত দি দিছিলে। নাজানো কিয় দিলে, কিন্তু পাছত আকৌ লৈ গৈছিলে। ইমান মৰম লগা হয়। প্ৰথমতে মোৰ অকণমান ৰৈ আমনি লাগিছিলে। পাছত লগৰ এজনী পাই দুইজনী আমি পিটাই ফুৰিলোঁ মেডিকেলখনতে। ইয়াতে কেইটামান ডলফিন ৰাখি থোৱা আছিলে। সেইকেইটা দেখি তাই হেনো ভিতৰলৈ যায়, সেইকেইটা চুই চাব। সেই গতিকে তাইক ভিতৰলৈ লৈ গ'লোঁ। এই পিনে মোৰ পিনে চোৱা। আৰু যাবৰ সময়ত এনেকৈ মৰম লগাই থৈ গ'ল। ইমান কিউট। মোবাইলটো লাই থাকোঁতে মোবাইলৰ চাৰ্জেই শেষ হৈ গ'ল। সেই চাৰ্জিং পইণ্ট এটা বিচাৰি কাষতে বহি ল'লোঁ। চবৰে ৰিপৰ্ট ওলোৱা নাছিলে, সেই গতিকে দুপৰীয়া সময়ত ভোকো লাগিছিল। অকণমান ভাত খালোঁহি হোটেলখনলৈ আহি আৰু এইজন দাদাক লগ পালোঁ। মোৰ নাম বিদ্যুৎ বৈশ্য। কেনেকৈ চিনি পালে? তোমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিছিলোঁ, তো এতিয়া লগ পাই ভাল লাগিল। বহুত দিনৰ পিছত মানে এনেইতো ৰিপ্লাই তেনেকৈ নাপাওঁ, আজি পালোঁ। প্ৰথমবাৰ কাৰণে পালোঁ, মই চিনি পালোঁ, সেইটোৱে আৰু। মানে মেছেজ দিয়ে কেতিয়াবা ৰিপ্লাই কৰা নহয়। ৰিপ্লাই কৰা সহজো নহয়, বহুত বেয়া নাপাব কাৰোবাক যদি মানে মই মেছেজ বা এনেকুৱা ৰিপ্লাই দিব পৰা নাই আৰু মৰম সকললৈ। ঠিক আছে। এঘণ্টামান ৰখাৰ পাছত ৰিপৰ্টবিলাক ওলাল আৰু সেইকেইটা আমি ডক্টৰক দেখাই মেডিচিন পাতি লৈ ঘৰলৈ ওলালোঁ। আৰু আশা কৰোঁ ঈশ্বৰে সকলোৰে বেমাৰ আজাৰবোৰ দূৰ কৰি দিয়ে যেন, তাৰে কামনাৰে আজিৰ ভিডিঅ'টি ইমানখিনিয়ে।